हेलो बंधु बान्धवीসকল আকৌ এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। এই ৰেচিপিটো হৈছে নৰসিংহ ভেদাইলতা সৰু মাছৰ সৈতে আঞ্জা। এয়া ভেদাইলতা আৰু নৰসিংহ নহৰু কেইফোটামান সৰুকৈ আদা টুকুৰা লৈ পেষ্ট কৰি লৈছোঁ। আদা সৰুকৈ কাটি লৈছোঁ কাৰণ বেছি আদা দিলে তিতা হৈ যায়। এয়া মাছখিনি নিমখ হালধি দি সানি লৈছোঁ আৰু এইফালে কেৰাহী বহাই দিছোঁ। কেৰাহীটো ভালদৰে গৰম হৈ গৈছে। তেল দি দিছোঁ। তেল দি কেৰাহীটো চাৰিওফালে ভালদৰে মুচি লৈছোঁ। মুচি লোৱাৰ পিছত মাছখিনি দি দিলোঁ। এনেকৈ মুচি ল'লে মাছবিলাক ভাঙি নাযায়। এইটো ট্ৰিক মোৰ শাহু মায়ে জানে। মোৰ চেনেলত যদি নতুন হয় আপোনালোক তেতিয়া ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকৈ খাই চাবচোন কেনেকুৱা পায়। এনেকৈ খাই খুবেই সোৱাদ লাগে এনেকৈ খাই। এয়া তেল গৰম হৈ গ'ল। ইয়াতে কালজিৰা দিছোঁ অলপ, মিডিয়াম সাইজৰ এটা পিঁয়াজ, এটা জলকীয়া, এইখিনি ৰঙচুৱা হালধিকৈ ভাজিব লাগিব। এয়া ৰঙচুৱা হৈ গৈছে। ৰঙচুৱা হোৱাৰ পিছত পেষ্টখিনি দি দিলোঁ। পেষ্টখিনি দিয়াৰ পিছত নিমখ হালধি, নিমখটো সোৱাদ অনুযায়ী দিব। এইখিনি ভালদৰে ভাজি ল'ব লাগিব। নিজে এইখিনি ভালদৰে ভাজি লোৱা হৈ গৈছে। এতিয়া পানী দি দিছোঁ। যোনে যিখিনি আঞ্জা খায় সেইখিনি পানী হিচাপ কৰি দি দিব। উতল অহাৰ পিছত মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত ঘৰতে কৰা জিৰা গুড়ি অলপ দি দিছোঁ। এয়া হৈ গ'ল, খাবলৈ ৰেডি।